মায়ে আজি টিফিনত কি দিছে কথাষাৰৰ পৰা আজি নিজে টিফিনত কি বনাই নিম এই কথাষাৰৰ যোনটো জাৰ্ণি নহয় বহুত বেছি কঠিন আচলতে সময়বোৰ কেনেকৈনো পাৰ হৈছে ধৰিবই পৰা নাই বাৰু যি কি নহওক এয়া মই কৰ্মজীৱনৰ আজি এটা দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ধুনীয়াকৈ ওলাই মেলি মই অফিচ পালোগৈ আচলতে প্ৰথমতে মই চুৱেটাৰটো পিন্ধা নাছিলোঁ কিন্তু বতৰটো যিহেতু অকণমান ঠাণ্ডা চুৱেটাৰটো লগাই ল'লোঁ গৈ পাই মই নিজে পানী খাই লৈছোঁ পানী খাই লৈ পাই যিহেতু ছাৰ অহা নাছিলে সেইবাবে অকণমান নতংকি কৰিছোঁ তাৰপিছতে ধুনীয়াকৈ নতংকি কৰাৰ পিছতে নিজৰ কামবোৰ কৰিছোঁ যিহেতু কৰ্মই ধৰ্ম আমি কৰ্ম কৰিবই লাগিব হয়নে নহয় তেতিয়াহে আমি ফল ভাল পাম আৰু মই বাৰু কি জব কৰি আছোঁ কি কথা আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই থাকিম এয়া ধুনীয়াকৈ আমি টিফিন টাইম হৈ গ'ল টিফিন খালোঁ ছাৰ মই আৰু মোৰ যোনজনী কালিক তাইৰ লগত মিলি তাৰপিছতে আমাৰ এটা ফিল্ড ভিজিট আছিলে এজন ক্লাইণ্টক লগ কৰিবলৈ আছিলে তো আমি গ'লোঁ ধুনীয়াকৈ আৰু একেবাৰে শেষত নিজৰ কাম শেষ কৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ ঘৰত আহিয়ে কি মই মেগী খাই লৈছোঁ যিহেতু দিনটো বৰ বিশেষ খোৱা বোৱা নহয় সেইবাবে আজিলৈ আহিছোঁ বাই